দলবদ্ধ হিংসা তথা হানিসূচী হত্যা কৰা ঘটনা ৰোধৰ ক্ষেত্ৰত দৰং জিলাৰ আৰক্ষী প্ৰশাসনে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সাজু হৈছে। সেই উদ্দেশ্যে শনিবাৰে জিলাখনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰি কৰিছে অধীক্ষকগৰাকীয়ে। তাতে মানে যদি ৰিভাৰ্ছ কৰিলে এইটো মানে বস্তু কেতিয়া আহিছে है ना केतिया फोटो लैसे तो कोणती वेबसाइट আছে ये सब आ जाए ठीक है सो प्लीज मैंने ये फोटो किबा खबर जो आए फर्स्ट चेक करे अपना पब्लिश करें ठीक है जो पब्लिश बिना वेरिफिकेशन पब्लिश कर मानव लाइफ को लॉस हो जाए सिंपल কথা এনেকুৱা অটো গাড়ী লৈ পেলাই मोडस ऑपरेंडी বুলি এটা বস্তু আছে मोडस ऑपरेंडी মানে মানুহ কেনেকুৱা আগৰ পৰা মানে ক্ৰাইমৰ মেথড আছে সব আগতে মানে পত্ৰিকাটো কেনেকুৱা ঘটনা হৈছে আল্টো গাড়ী লৈ আহিছে ঠিক আছে আল্টো গাড়ী এনেকুৱা মানে সুবিধা আছে নেকি নাজানো তো তথাপি মানে আল্টো গাড়ী আৰু লগতে মানে বাহিৰৰ মানুহ আহে হাতীনৰ মানুহ মহিলাৰ পাৰাৰ মানে কি কাম আছে আৰু আল্টো গাড়ী লৈ এনেকুৱা সময়ত আহিব নালাগিছিল actually तो যদি আহে তেতিয়া তো কিবা ম্যালিফাইড ইন্টেনশন কিবা মানে ইন্টেনশন উদ্দেশ্য তো বেয়া আছে নাই সো বুলি কৈছে তো আগৰ ৰিকৰ্ডছ তো আমি চাওঁ নে হাতীগাঁৱত মানে এজন মানুহে আমাক খবৰ দিছে আগতে মানে কি ধৰা হৈছে বুলি আছামী এজন সো আমি মানে পুৰণা ৰিকৰ্ডছ চালে গম পাব এতিয়ালৈকে পোৱা নাই ৰিকৰ্ডছ থাকিব ঠিক আছে কিন্তু যদি ডিসইনফরমেশন হয় যদি ডিসইনফরমেশন হিসাবে কোনোবা মানুহ যদি ডুবি যায় তেতিয়াতো একশ্যন ল'ব লাগিব सर वो रिलेटेड डिस्ट्रिक्ट गुल हजारिकार केसों आगबरी से अभी मैंने क्रेडिट कार्ड डिटेल्स और डेबिट कार्ड डिटेल्स और बैंक अकाउंट डिटेल्स सब मैंने अभी विचारिছিলোঁ सबै পোৱা হৈছে তাতে মানে 8 তাৰিখ পিছত আৰু সেকেন্ডলি যোৱাকালি আমাৰ আইও আবাস সাব ইন্সপেক্টৰ আবাস আলিয়ে কৈছিলে पाटन बाजार रेलवे स्टेशन और कामाख्या रेलवे स्टेशन जिमानखिनि 12 तारिखर CCTV आছিলে सबे चुआ हल ताते মানে পোৱা যায় আৰু আমি মানে আমি খবৰ লৈছোঁ কাউণ্টাৰত এনেকুৱা মানুহৰ নামত ক্লিক হৈছে বা এনেকুৱা আমাৰ শুনিছোঁ তাতে মানে তেখেতৰ মানে ইনফৰমেশ্যন নাই এতিয়া আমি সব SP all SPs of India আৰু all DGPs of state মানে পুৰা দেশৰ सबक মানে ফ্যাক্স দিয়া হৈছে এনেকুৱা মানুহ এতিয়া মানে মিচিং হৈ আছে কিন্তু মানে এতিয়ালৈকে SHO বা OC তারা মানে কেস রেজিস্টার না করে বা অ্যাডমিনিস্ট্রেশনের যদি কোনোবা অফিসার্স যদি মানে মব লিঞ্চিং রিপোর্ট না করে বা অ্যাকশন না লয় তেতিয়াতো তেওঁলোকৰ ওপৰত মানে ডিসিপ্লিনারি অ্যাকশন সার্ভিস রোল যেগুলো যিমানখিনি ডিসিপ্লিনারি অ্যাকশন হ'ব পাৰে এই অ্যাকশন 100% হ'ব লাগিব এইটো চেষ্টা কৰিছে সো এইটোৱে এই জাজমেণ্টৰ মানে ক্ৰাক্স অফ জাজমেণ্ট এইটোৱে আৰু তাৰপিছত আপোনালোকে জানে খানাইগাঁও আমাৰ দৰংগাত ভিতৰতে এটা ঘটনা হৈছে আপোনালোকে ৰিপৰ্ট কৰিছে ৰিপৰ্ট কৰাৰ লগে লগে আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ এই কেছ মানে 470/18 এই 470/18 কেছ মানে খানাইগাঁৱত আপোনালোকে মনত আছে কেছত মানে ফাৰ্ষ্ট মানে OC ইন্সপেক্টৰ নিৰঞ্জন বৰুৱাই ইনভেষ্টিগেট কৰি আছিলে তাৰপিছত ষ্টেট পুলিচ একাউণ্টেবিলিটি কমিশ্যনে নিজে এটা কেছ লৈছে এইটো কেছ লোৱাৰ পিছত তেওঁলোকে মনিটৰ কৰি আছিলে আৰু তাৰপিছত আমি ৰিপ্লাই দিছোঁ তেওঁলোকে মানে ছেটিছফাই কৰাৰ পিছত তেওঁলোকে এটা নিৰ্দেশ দিছে কি এইটো কেছ মানে DSP হেডকোৱাৰ্টাৰ বা DSP হেডকোৱাৰ্টাৰ আবভ ৰেংক অফিচাৰ ইনভেষ্টিগেট কৰিব লাগিব বুলি আমাক এটা নিৰ্দেশ দিছে এই নিৰ্দেশ মতে লগে লগে আমি এডিচনেল হেডকোৱাৰ্টাৰক মানে এণ্ডৰ্ছ কৰি এইটো কেছ এতিয়া চাৰ্জশ্বিট কৰা হৈছে আৰু মানে যোৱা 18 তাৰিখে যিটো ঘটনা হৈছে এইটো ঘটনা মানে
ফাৰ্ষ্ট এটা ছাগলী চোৰ কৰাৰ কাৰণে আহিছে তেওঁলোকক মানে গোলাঘাটৰ যিমানখিনি ভিলেজেছ আছে তেওঁলোকে মাৰিছে তো এই ক্ষেত্ৰত চুৰি কৰাৰ কাৰণে যিজন মানে চুৰি হাতীগাঁৱৰ পৰা আহিছে চোৰবিলাকৰ ওপৰতো এটা কেছ লৈছোঁ আৰু আমি নিজে চৌমতো কেছ লৈছোঁ যিমানখিনি মানুহ তাতে মানে মাৰিছে এইবিলাকৰ ওপৰতো এটা কেছ নিজে ৰেজিষ্টাৰ কৰা আমি ৰেজিষ্টাৰ কৰিছোঁ আজি ৰেজিষ্টাৰ কৰিছোঁ আমি তদন্ত কৰিম আৰু আপোনালোকৰ যিটো আমি মই আপোনালোকৰ পৰা বিচাৰোঁ যিমানখিনি আপোনালোকৰ ভিডিঅ' পাইছে এইবিলাক ভিডিঅ' দিলে এই ভিডিঅ'ই এভিডেঞ্চ হৈ যাব ঠিক আছে এই এভিডেঞ্চ হিচাপে আমি হেৰি কৰিব লাগিব যিসকলে ভিডিঅ'টো ৰেকৰ্ডিং কৰিছে বা স্প্ৰেড কৰি দিছে তেখেতসকলৰ ওপৰত একশ্যন হ'ব বা আমি আইডেণ্টিফাই কৰি যদি যিটো ডিভাইচ ইউজ কৰি কৰিছে যদি তেওঁলোকৰ হাতৰ পৰা আমি ধৰিব পাৰোঁ চিজ কৰিব পাৰোঁ তেতিয়া একশ্যন হ'ব ফৰৱাৰ্ড কৰিব AIBC আছে এইটো মিছইনফৰমেশ্যন স্প্ৰেড কৰিছে মৰেল পুলিচিং বুলি কৈছে একচুৱেলি মৰেল পুলিচিঙৰ আজি মানে মই আমাৰ অসম বাতৰি কৰিছোঁ মৰেল পুলিচিঙৰ কথা মানে এনেকুৱা নাই একচুৱেলি মৰেল পুলিচিং বেলেগ বস্তু মই উদাহৰণ আপোনাক দিব পাৰোঁ আমাৰ যিটো ইণ্ডিয়ান কালচাৰ আছে ইণ্ডিয়ান কালচাৰত মানে এনেই ধুতি পিন্ধো বা এনেকুৱা চিম্পলি গামোচা পিন্ধো ফৰ এক্সাম্পল যদি কোনোবা মানুহে ক'ব এইটো এই জিন্স পিন্ধিব নোৱাৰে জিন্সটো মানে ৱেষ্টাৰ্ণ কালচাৰ ঠিক আছে জিন্সটো ৱেষ্টাৰ্ণ কালচাৰ আমাৰ ইণ্ডিয়াত মানে খালি ইণ্ডিয়ান কালচাৰ দৰঙৰ পৰা জ্যোতিপ্ৰসাদ ডেকাৰ ৰিপৰ্ট বি লাইভ নিউজ